বিজু কি হেভি পোজ বনাই আছে ন ব্ৰিজখন এনেকৈ হ'ব আৰু আগত ব্ৰিজখনো দেখা পাই ইয়াৰ পৰা তাৰ পৰা এখন দেখা পাব আধাৰি কামটো পোজবিলাকতো হৈছে দেখা পাইছেনে নাই বাৰু এতিয়া পানীৰে ভৰ্তি হৈছে পোজবিলাক তল গৈ আছে আৰু লগতে খৰালি পৰিলে কাম চলিব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু লাইক এটা মাৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো টিপিব আৰু লগতে আমি ক'ত কেনেকৈ কাম চলি আছে আমি দেখাম মজা মজা বিজু মজা অলপ শিকাবি মোক হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ আজি আছোঁ আমি নৰ্থ গুৱাহাটীত মোৰ লগত বিজু আছে দেখাম বাৰু তাক মই আজি আহিছিলোঁ একচুৱেলি ব্ৰিজখন কিমান আগবাঢ়িছে বোলো চাই যাওঁ যিখন নৰ্থ গুৱাহাটী আৰু ভৰলু কানেক্টেড যিখন ব্ৰিজ হ'ব তো সেইখন চাব আহিলোঁ কিন্তু পোষ্টবিলাক গোটেই ডুব যোৱাই দেখিলোঁ এতিয়া বাৰিষা ছিজন ভৰা নদী যিহেতু খৰালি মাহত কাম আগবাঢ়িব ভালেখিনি কাম আগবাঢ়িছিলে কিন্তু এতিয়া মানে পূৰা ডুবি আছে আৰু তো যিখিনি পাৰোঁ দেখাওঁ চাই থাকক আজি মোৰ লগত বিজু আছে আৰু এটা লাইক দি দিয়ক ভিডিঅ'টোত আৰু যদি ছাবস্ক্ৰাইব এতিয়ালৈ কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধুনীয়া ধুনীয়া ভিডিঅ' বনোৱাৰ কাৰণে মোক অলপ উৎসাহ যোগাওক এই মইনাহঁত ক'ত যোৱা হা আমাৰ গাড়ীখন ক'ত গ'লা তোমালোক ঘূৰি আহা মইনা হাঁহে আছিল নে বা বাবু হাঁহে আছিল নাজানো কিন্তু আমি হয় সিহঁতৰ অলপ ডিষ্টাৰ্ব হ'ল চাগে ইয়াৰ পৰা গুচি গ'ল থাকোঁতে ভাল লাগিছিলে ডিষ্টাৰ্ব দিলোঁ আৰু এই পিছত আমাৰ আজি অহাটো ইমান ছাকচেছফুল নহ'ব নেকি এই ব্ৰিজখন দেখোন বস্তু চাকো গমেই নাপায় গোটেই ডুব গৈছে কি হ'ব আজিৰ ভিডিঅ'টো মানে কণ্টেণ্টফুল নহ'ল আৰু এতিয়া আমি যিমানখিনি বাৰু দেখাই যাওঁ আৰু নেক্সট আকৌ এদিন আমি ব্লগটো কৰিব আহিম আমি আকৌ দেখাম এতিয়া যিখিনি বাৰু আমি দেখাম আৰু মোবাইলত ইমান জুম নহয় নাহিব চাগে গোটেই তলে গৈছে অহা বছৰ কমপ্লিট হ'ব লাগে ন ব্ৰিজখন আধাৰি কামটো পোষ্টবিলাকতো হৈছে দেখা পাইছেনে নাই বাৰু অলপ জুম কৰি দিছোঁ আজি বতৰো বেয়া স্বত্বেও আমি ওলাই আহিলোঁ আজি বিজুৰ জোৰতে আহিলোঁ এতিয়া ইউটিউবাৰ হ'ব বোলে পূৰা জোচত আছে এইকেইদিন কমিব লাহে লাহে জোচ কমি যাব আমাৰো আছিলে প্ৰথমতে তো গাইছ এতিয়াহে আচল জেগা আহি পাইছোঁ ইয়াত দেখিছেনে এইবোৰ কাম ইয়াতে চলি আছে আমি আগতে আহিব লাগিছিল ইয়াতে আৰু ইয়াৰ পৰা নাজাৰা চাওক ৱাও আৰু ব্ৰিজখন কি হিচাপত কেনেকৈ হ'ব ধৰিব পৰা নাই খুটাবোৰ আছে সেইটো চাইডে ইয়াৰ পৰা এনেকৈ টাৰ্ণিং হ'ব চাগে অলপ আগলৈ গৈ দেখুৱাই আছোঁ দাদা অলপ আহোঁ আগবাঢ়ি এয়া দেখিছেনে ভালেখিনি কামে আগবাঢ়িছে দেখোন এয়া চাওক কিমান এইবোৰ বনাইছে সেয়া খুটাবোৰ সেয়া ডুব গৈ আছে অলপ চলপ ওলাই আছে তোমালোকে যদি দেখিবলৈ সক্ষম হৈছে ভাল কথা মই আগত গৈ আৰু দেখুৱাই আছোঁ ভালদৰে এয়া এইফালে চাওক নাজাৰা চাওক গাইছ সি বম সেয়া বহাইছে দেখিছেনে আৰু বিজুক পিছতে থৈ আহিছোঁ বৰ বগি থাকে সি ৱাও ইফালে এইখন ব্ৰিজখন হ'লে কেনেকুৱা চাবলগীয়া ব্ৰিজ হ'ব চাওকচোন নাজাৰা চাওক আৰু সৌ সেয়া নতুন ৰাস্তাটো যে হৈছে কামাখ্যাত যোৱা ইয়াৰ পৰা দেখা পাই এদিন তাতো যাম চাবলৈ অলপ ভয়ো লাগিছে ৰ'ব এইখন কেনেকুৱা টাইপৰ বা কি বনাইছে আজি ছানডে হয় গতিকে কাম তেনেকৈ চলা নাই আজি আহিলোঁ ভালেই কৰিলোঁ কিন্তু এইবোৰ চাওক ইয়াৰ পৰা আপোনালোকে গম পাব ব্ৰিজখনৰ এটা আইডিয়া ল'ব পাৰিব ক'ৰ পৰা কেনেকৈ হ'ব এয়া চাওক এইবাৰ খুটাবোৰ চাওক কাম চলিয়ে আছে কিন্তু বাৰিষা পৰাৰ কাৰণে এইকেইদিন অলপ স্তব্ধ হৈছে চাগে কামটো কিন্তু খৰালি পৰাৰ লগে লগে আকৌ কাম আৰম্ভ হৈ যাব এবছৰৰ ভিতৰত কমপ্লিট হ'ব লাগে অহা বছৰলৈকে এইখন হৈ যাব লাগে যিহেতু গতিত কাম কৰা আমি দেখিছিলোঁ যোৱাবাৰ ব্ৰিজখন এনেকৈ হ'ব আৰু
শৰাইঘাট ব্ৰিজখনো দেখা পায় ইয়াৰ পৰা, তাৰ পৰা এইখন দেখা পাব, মজা লাগিব ভাবকচোন। আজি বতৰটো বেয়া হ'ল, আমি ভিডিঅ' কৰিব আহিলোঁ যদি বতৰটোৰ কাৰণে অলপ অসুবিধা হৈছে, বৰষুণ পৰি আছে, গতিকে অলপ আন্ধাৰময় হৈছে আৰু। কি চিষ্টেম, কি কৰিছে, কি ইঞ্জিনিয়াৰিং, এইবোৰ ভাবিব পৰা নাই। নামটো ভাল লাগিছে কিন্তু ক্লাছিক। বিজু কি হেভি পোষ্ট বনাই আছে ন, ৰদ চাওকচোন, আমাতকৈও ওখ। তো ভাবক কিমান ডাঙৰ পোষ্ট লাগে এখন ব্ৰিজৰ কাৰণে। মই ওচৰৰ পৰা দেখাইছোঁ, এইটো চাওক, হিউজ পোষ্টৰ সেয়া সেই বনাই আছে। ৰদবিলাক চাওকচোন কিমান মোটা মোটা। মোবাইলত সৰু সৰু দেখি খুবেই ডাঙৰ। আজি মোৰ লিংকটো দি দিব। এটা ইউটিউব চেনেল সিও খুলিছে, একদম ধামাকা ইউটিউব ভিডিঅ' বনাই। তো মই লিংকটো দি দিম, দিয়ক, আপোনালোকে চাব এইবাৰ। তো আজিৰ ভিডিঅ'টো ইমানেই আৰু। ফাইনেলি মই ঘৰ আহি পালোঁ আৰু আজি বৰষুণত একদম বান্দৰ পিছে দিলোঁ। বতৰটো একেবাৰে বেয়া আছিলে, তথাপি ভিডিঅ'টো যিখিনি পাৰোঁ কৰিলোঁ। যদি চাই ভাল লাগিছে এটা লাইক দি দিয়ক, ভাল চাই এটা কমেণ্ট দি দিয়ক, আৰু যদি শ্বেয়াৰ কৰিব পাৰে আৰু ভাল কথা। তো ধন্যবাদ চোৱাৰ কাৰণে। লগ পাম নেক্সট